Good morning, my dear friends. स्वागत हमारे चैनल हानासिंगा ओल्ड एसामिस कार्टून वीडियो लेके। Good morning, sir. Good morning. आज আমি অসমৰ 20টি সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। মই প্ৰশ্নবিলাক কম, তুমি এনসাৰবিলাক কৈ যাবা। ঠিক আছে স্যার। সোধক মোক প্ৰশ্নবিলাক। অসমৰ জনবহুল জিলাখনৰ নাম কি? কামৰূপ স্যার। অসমৰ বৃহত্তম জিলাখনৰ নাম কি? স্যার কাৰ্বি-আংলং। অসমৰ সৰু জিলাখনৰ নাম কি? স্যার হাইলাকান্দি। অসমৰ ৰাজ্যিক প্ৰতীক কি? স্যার গড়। অসমৰ মাতৃভাষা কি? অসমীয়া। অসমৰ ৰাজধানী কি? দিছপুৰ। অসমৰ স্যার ব্ৰহ্মপুত্ৰ প্ৰধান আৰু নদীখনৰ নাম বৰাক। কি? অসমৰ প্ৰধান উৎপাদিত দ্ৰব্য কি? চাহ আৰু কুঁহিয়াৰ। অসমৰ ৰাজ্যিক সভাত আসন কেইখন? 6খন। অসমৰ মুঠ মহকুমা কেইটা? স্যার 56টা। অসমৰ মুঠ মাটিকালি কিমান? স্যার 78,438 বৰ্গ কিলোমিটাৰ। অসমৰ লোকসভাৰ কেইখন আসন আছে? 14খন। অসম বিধানসভাৰ আসন কেইখন? 126খন। অসমৰ জাতীয় জলচৰ প্ৰাণী কি? শিহু। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? গোপীনাথ বৰদলৈ। অসমৰ জাতীয় উৎসৱ কি? বিহু। অসমৰ জাতীয় সংগীত কি? ও মোৰ আপোনাৰ দে। অসমৰ দক্ষিণ হিমাচল পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি? অসমৰ কোন ঠাইত পক্ষী আত্মবহনৰ বাবে বিখ্যাত? জাতিংগা। অসমৰ সকলোতকৈ দীৰ্ঘকালীন মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? স্যার তৰুণ গগৈ।